নাছিল কোনো প্ৰট'কল, নাছিল গাড়ীৰ বিলাসিতা, কিন্তু আছিল দেশখনৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি। এইজন ব্যক্তি আছিল সাধাৰণতাত অসাধাৰণ। নাম হোসে মুজিকা, উৰুগুৱেৰ ৰাষ্ট্ৰপতি। বিশ্বই তেওঁক জানে দৰিদ্ৰতম ৰাষ্ট্ৰপ্ৰধান হিচাপে। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। পদমৰ্যাদাত ৰাষ্ট্ৰৰ শীৰ্ষত, কিন্তু জীৱনত একদম সাধাৰণ। তেওঁৰ সৈতে আছিল মাথো এখন জৰাজীৰ্ণ ঘৰ, এখন অল্ড মডেলৰ গাড়ী আৰু মেনুৱেলা নামৰ এটা তিনিঠেঙীয়া কুকুৰ। ৰাষ্ট্ৰপতি হৈও হোসে মুজিকাই কেতিয়াও চৰকাৰী ভৱনত থাকিবলৈ ইচ্ছা কৰা নাছিল। হোসে মুজিকাই জনা নাছিল বেংক একাউণ্টৰ স্বাদ। মাহিলী $12,500 বেতনৰ 90% দান কৰি দিছিল। তেওঁ কৈছিল, উৰুগুৱেৰ বহু মানুহ ইয়াতকৈ কম টকাত জীৱন চলায়, সেয়ে মই কেনেকৈ অধিক ল'ম। পুৰণি গাড়ীখন নিজে চলাইছিল। বিশ্বৰ ভ্ৰমণত সদায় বিমানৰ ইকনমি ক্লাছত যাত্ৰা কৰিছিল। জীৱনত কোনো ভোগবিলাস, কোনো অহংকাৰী মনোভাৱ নাছিল তেখেতৰ। যেতিয়া তেওঁক বিশ্বৰ দৰিদ্ৰতম ৰাষ্ট্ৰপতি বুলি কোৱা হৈছিল, তেওঁ উত্তৰ দিছিল, মই দৰিদ্ৰ নহয়। দৰিদ্ৰ সেইসকল যিয়ে সদায় অধিক বিচাৰে। 1935 চনৰ 20 মে' তাৰিখে উৰুগুৱেত জন্ম হৈছিল এইগৰাকী জননেতাৰ। কিশোৰ অৱস্থাত আছিল তেখেত গেৰিলা লৰুৱাই। ধনীৰ সম্পত্তি লুণ্ঠন কৰি গৰীবৰ মাজত ভগাই দিছিল। 6 বাৰ গুলী খাই 15 বছৰ জেল খাটিছিল। জেলৰ পৰা ওলাই 1985 চনত গণতন্ত্ৰৰ সৈতে মিলি পৰিছিল। 1994 চনত চিনেটৰ, 2005 চনত মন্ত্ৰী আৰু 2010 চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল তেখেত। নিজ দলৰে ভিতৰত বিৰোধিতা থাকিলেও শেষত জনতাই তেওঁকেই বাছি আনিলে। তেওঁ উৰুগুৱেৰ দুৰ্বল অৰ্থনীতি শক্তিশালী কৰিলে। বিবিচিৰ কোনোবা এজনে কৈছিল, লেটিন আমেৰিকাৰ ভিতৰত উৰুগুৱে স্থিতিশীল অৱস্থাত আছিল এইজন জনপ্ৰিয় ৰাষ্ট্ৰপতিৰ বাবে। কিছুমান সিদ্ধান্তৰ বাবে তীব্ৰ সমালোচিত হৈছিল তেওঁ। গাঞ্জা বৈধ কৰা, সমলিংগ বিবাহ, গৰ্ভপাত অনুমোদন, এইবোৰ তাৰ ভিতৰত অন্যতম। তেওঁ কৈছিল, মই গাঞ্জা ঘৃণ কৰোঁ, কিন্তু সেয়া বাস্তৱ। 1.5 লাখ লোক গাঞ্জা সেৱন কৰে, মই তেওঁলোকক যমৰ হাতত এৰি দিব নোৱাৰোঁ। বিশ্ব নেতাসকলক আহ্বান জনাইছিল, মৰম, শান্তি আৰু বিশ্বজনীনতাৰ ওপৰত আধাৰিত পৃথিৱী গঢ়িবলৈ। ভোগবিলাস, অস্ত্ৰ, যুদ্ধৰ সদায় বিৰোধিতা কৰিছিল তেখেতে। ইচ্ছা কৰিলে বহুদিন ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিলেহেঁতেন, কিন্তু তেওঁ পদত্যাগ কৰিলে। উৰুগুৱেৰ জনতাই তেওঁক মৰমেৰে পেপে বুলি মাতিছিল। তেওঁ আছিল জনতাৰ ৰাষ্ট্ৰপতি। 2025 চনৰ 13 মে' তাৰিখে 89 বছৰ বয়সত হোসে মুজিকাই শেষ নিশ্বাস ত্যাগ কৰিলে। এই পৃথিৱীয়ে এটাই জানে, পেপে আছিল হৃদয়ৰ ৰাষ্ট্ৰপতি, যিজনে প্ৰমাণ কৰিলে সৰ্বোচ্চ পদত থাকিও সাধাৰণ হৈ জীৱন যাপন কৰিব পাৰি। ভিডিঅ'টো কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।